চকীঘাট দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। আজি আমি তেজপুৰ গৈছিলোঁ আৰু তেজপুৰৰ পৰা এতিয়া ঘৰলৈ চকীঘাট দলঙৰ আহি আছোঁ। আৰু আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই যদিও, কাৰণ এইটো পাৰ্ট সম্পূৰ্ণ হৈছে আৰু সেই পাৰ্টটো মানে এইফালৰ পাৰ্টটো সম্পূৰ্ণ হোৱা নাই, তাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা নাই। এয়া আপোনালোকে দেখিবলৈ পাইছে, আমি বৰ্তমান আহি চকীঘাট দলঙৰ মাজত উপস্থিত হৈছোহি আৰু এটা পাৰ্ট খুলি দিছে, মানে প্ৰাইভেট গাড়ী বা বাইক অহা যোৱা কৰি আছে এটা পাৰ্টে, আৰু কিন্তু ইটো পাৰ্ট সম্পূৰ্ণ হোৱা নাই বাবে দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই। আৰু খুব কম দিনৰ ভিতৰতে, কাৰণ ইটো পাৰ্টো প্ৰায় 80% মান কাম সম্পূৰ্ণ হৈছে আৰু খুব কম দিনৰ ভিতৰতে দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ'ব। আৰু যাৰ ফলত এতিয়া জামুগুৰিৰ পৰা তেজপুৰলৈ দূৰত্ব হয় 51 কিলোমিটাৰ, আৰু এই দলংখন হোৱাৰ লগে লগে দূৰত্ব হ'বগৈ মাত্ৰ 26 কিলোমিটাৰ। গতিকে আৰু এইখন জীয়াভৰলী দলঙৰ ওপৰত থকা দ্বিতীয়খন দলং। ইয়াৰ আগতে এখন আছিলে, সেইখনক আমি জীয়াভৰলী দলং নামেৰে জানো, আৰু এইখন হ'ব চকীঘাট দলং। আৰু যিখন জীয়াভৰলী দলং সেইখন আমি সকলোৱে জানো, সেইখন অৰুণাচলৰ পৰা মানে নামি আহিছে, আৰু অৰুণাচলক সেইখন কামেং নদী বুলি কোৱা হয়। আৰু এইখন আপোনাৰ জীয়াভৰলী নদীৰ ওপৰত থকা দ্বিতীয়খন দলং। এটা কথাটো হৈ গ'ল, সেইখন যিখন আগৰ পুৰণা দলং সেইখনক আমি জীয়াভৰলী দলং নামেই জানো, কিন্তু এই দলংখনক কেলৈ আমি চকীঘাট দলং বুলি ক'লো বা চকীঘাট দলঙে নামাকৰণ কৰিছো, সেই কথাটো অলপ জানিবলৈ চেষ্টা কৰা হওক। এতিয়া চকীঘাট দলং যেতিয়া আপোনালোকৰ জীয়াভৰলী দলং অথবা কলীয়াভোমোৰা দলং নাছিলে, তেতিয়া আমাৰ জামুগুৰি হাটৰ পৰা এইটো উত্তৰৰ পৰা মানুহখিনি সংযোগ আছিলে, মানে তেজপুৰ চহৰৰ লগতে হওক বা নগাঁৱৰ লগত সংযোগৰ ব্যৱস্থাই আছিলে পানী জাহাজ। গতিকে ইয়াত এটা ঘাট আছিলে, অলপ দূৰ আগত এটা ঘাট আছিলে, সেই ঘাটটোৰ নাম আছিলে চকীঘাট। আৰু সেই ঘাটতে জাহাজ আহি ৰৈছিলে, আৰু সেই ঘাটেৰে মানুহ তেজপুৰ নগাঁও আদিলৈ গৈছিলে। গতিকে তেতিয়া বোলে সেই তাত চকীদাৰ আছিলে, মানে সেই ঘাটটোত এজন চকীদাৰ থাকে, যাৰ বাবে সেই ঘাটটোৰ নাম চকীদাৰ ঘাট হৈছিল, মানে চকীদাৰ ঘাট আছিলে। আৰু পৰৱৰ্তী সময়ত সেই চকীদাৰ ঘাটৰ পৰাই গৈ পেলাই চকীঘাট হয়, আৰু যাৰ বাবে এই দলংখনক চকীঘাট নামেৰে নামাকৰণ কৰা হৈছে। আৰু এই প্ৰজেক্টটো এতিয়া নহয়, আমি যেতিয়া 2000 চন মানৰ পৰা যেতিয়াৰ পৰা মনত পৰে যে অতি মানে জামুগুৰিৰ পৰা তেজপুৰ সংযোগ কৰিবলৈ এখন দলং বনাই থকা হৈছে চকীঘাট দলং, বহুত সৰুৰ পৰা শুনি আছিলো, আৰু বৰ্তমান এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। আজিৰ পৰা যেতিয়া আপোনালোকৰ এখন ফটো দিছো, দেখিছে এই ফটোখন 5 বছৰ মানৰ আগত ইয়াত উঠিবলৈ আহিছিলো, তেতিয়া একোৱেই হোৱা নাছিলে, কিন্তু এই 5 বছৰৰ ভিতৰতে ইমান এখন ডাঙৰ দলং, কাৰণ 1.2 কিলোমিটাৰ, গতিকে ইমান ডাঙৰ দলং এখন ইমান কম দিনৰ ভিতৰত সম্পূৰ্ণ কৰিছে। তাৰ বাবে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰকো কৃতজ্ঞতা জ্ঞাপন কৰিছো, কাৰণ এই দলংখন হোৱাৰ লগে লগে জামুগুৰিবাসীয়ে নহয়, উত্তৰ অসমবাসীয়ে যথেষ্ট উপকৃত হ'ব। কাৰণ এই দলংখন হোৱাৰ লগে লগে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰৰ দূৰত্ব আগতে আছিলে 74 কিলোমিটাৰ, কিন্তু এতিয়া বৰ্তমান হৈ যাব 50 কিলোমিটাৰ। গতিকে সকলো ৰাইজ উপকৃত হ'ব। গতিকে আৰু খুব কম দিনৰ ভিতৰতে এই ৰাস্তাৰে যাতায়াত আপোনালোকে আৰম্ভ কৰিব পাৰিব। আৰু এতিয়া যিসকলে মানে ধৰক এতিয়া বিশ্বনাথ চাৰিআলি তেজপুৰলৈ নিজৰ ব্যক্তিগত বাহন লৈ পেলাই অহা যোৱা কৰে, তেখেতসকলে এতিয়াও যাওঁ বুলি ভাবিলে যাব পাৰিব। আৰু নৱবৰ্ষ আহি আছে, মানে নতুন বছৰ আহি আছে, গতিকে আপোনালোকে ইয়াত পিকনিক খাবহি পাৰিব, কাৰণ ইয়াৰ ওচৰতে বৰ ধুনীয়া এটা পৰিৱেশ আছে, পিকনিক খাব পৰা এক সুন্দৰ পৰিৱেশ আছে। গতিকে পিকনিক খাওঁ বুলি ভাবিলেও আপোনালোক আহিব পাৰিব। আৰু যিসকলে এতিয়া ভাবি আছে যে চকীঘাট দলং মুকলি কৰি দিয়া নাই, গতিকে চকীঘাট দলঙে তেজপুৰ যাব পাৰিম নে নামাৰিম কুণ্ঠাবোধ হৈ আছে, বা তেখেতসকলে জানিবলৈ চেষ্টা কৰিছে, তেখেতসকলৰ বাবে এটা মানে জনাই দিছো যে এটা পথ পুৰা মুকলি কৰি দিছে। গতিকে আপোনালোকে ব্যক্তিগত বাহন লৈ আহিলে অহা যোৱা কৰিব পাৰিব, মাত্ৰ এইটো চাইড, মানে কি আপোনালোকে যদি বিশ্বনাথ চাৰিআলিৰ ফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকৰ লেফ্ট চাইড হ'ব, আৰু তেজপুৰৰ পৰা আহিলেও লেফ্ট চাইড ৰাইট চাইড হ'ব। মানে তেজপুৰৰ পৰা আহিলে আপোনালোকে যিটো ৰাইট চাইডৰ ৰোড সেইটো ৰোড লৈ আহিব, আৰু বিশ্বনাথ চাৰিআলিৰ পৰা আহিলে লেফ্ট চাইডৰ ৰোডটোত আহিব, তেতিয়া আপোনালোকে দলংখন ধুনীয়াকৈ পাৰ হ'ব পাৰিব। কাৰণ এইটো পাৰ্টৰ দলংখনৰ কাম সম্পূৰ্ণ হোৱাই নাই, গতিকে আৰু সেইটো পাৰ্টৰ দলঙৰ কাম খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব। মোৰ বোধেৰে নৱবৰ্ষৰ পাৰ্টখনতে এই দলংখন চাগে মুকলি কৰি দিয়া হ'ব। গতিকে ধন্যবাদ।